গাইজ গুড মৰ্নিং কি খবৰ আটাইৰে আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু আজি সানডে বিশেষ দিনটো একেবাৰে গা চা ধুই ৰেডি হৈ আহিলোঁ ভাবিলোঁ আজি ভ্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিওঁ মানে আজি আমি এঠাইলৈ যাই আছোঁ আৰু ক'ত যাই আছোঁ অকণমান পিছতে গম পাব তাৰ আগতে চাই লওকচোন পৰিৱেশটো কি কৰি আছোঁ আমি আৰু সকলোকে স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ প্ৰিয়ংকা শ্লোকৰ তো আশা কৰোঁ ভ্লগটো চাই আপোনালোকে ভাল পাব তো বেছি দেৰি নকৰি বলক দেখাই দিওঁ আপোনালোকক কি কৰি আছোঁ আমি চাওক পূৰা ৰেডি হৈছে আমাৰ বেটা এইপিনে চাওক কিমান যোগাৰ মানে আজি আমি ক'ৰবালৈ যাম তো আমি ক'ত যাওঁ সেইটো আপোনালোকে গম পাব লাহে লাহে তো বলক ভিডিঅ'টো চাই যাওক আৰু এইপিনে আমাৰ ভাগিন বেটা পূৰা ৰেডি আৰু এতিয়া বাজিছে 7:49 মানে 8টা বাজিবলৈ আৰু 9 মিনিট বাকী ন শুনো তো গাইজ চাওক চিম্পুলকৈ ৰেডি হৈ ল'লোঁ আৰু যাওঁ এতিয়া আৰু ক'ত যাওঁ এতিয়া জনাইছোঁ এইফালে আছোন বাইদেউ চাওক একেবাৰে টুইনিং মানে সেম ড্ৰেছ বেক কেমেৰাই দেখাই দিম তাৰপিছত এতিয়া আমি যাম সিহঁতৰে ঘৰলৈ মানে নলবাৰী কালাক তো বলক তালৈ যাম প্ৰথম তাতে এটা খানা আছে তো খানাটো কি হ'ল সেইটোও জনাম অলপ দেৰিকৈ তো বলক যাওঁ তো গাইজ চাওক আমি গাড়ীত বহি গ'লোঁ কিন্তু তাৰ আগত ভিডিঅ' নকৰিলোঁ এয়া চাওক গোটেইকেইজন বহি গ'লোঁ তো এতিয়া যাত্ৰা আৰম্ভ 2 ঘণ্টামান লাগিব চাগে তো আপডেট দি থাকিম মানে দেখুৱাই থাকিম আপোনালোকক বলক আৰু হাজবেণ্ড আৰু ভনী জোৱাই আহিছে বাইকত তেওঁলোকে বাইকত যাব আৰু আমি খুৰা খুৰী মই মা ভণ্টি আমি গাড়ীতে ইপিনে তো আমাৰ এইটো টুকটুক আমাৰ সি চখ মানে ৰাতিপুৱা ৰাতিপুৱা আজি ক'ত যাম আৰু এইটো কাৰণে আজ্ঞাথুৰি পাৰ হৈ আহিলোঁ ন বাবা তুমি হামুৱাই দি নহয় এটা আহি ৰাতি গাইছ আমি এতিয়া চন্দ্ৰমা হোটেল এণ্ড ৰেষ্টুৰেণ্ট তাত ৰখিলোঁ চাহ তাহ কিবা খাই লওঁ ৰাতিপুৱাতো একো খাই অহা নাই এইপিনে চাওক সিহঁতেও আহি গ'ল কেনে ভিৰ ভিৰ দেখোন ধুনীয়া তো দেখিলে কিমান ভিৰ বাপৰে ন বহুত ভিৰ ন কোনো আমি এতিয়া পৰঠা খাব লাগিব পুৰা ভিৰ একদম চাওক পৰঠা আহি গ'ল পুৰা কাঁহৰ কাঁহীত এইপিনে পৰঠা গৰম গৰম একদম গৰম আছে চাটনি ইফালে खौर है बताइए जीवन उसका पानी है हाथ लगाओ तो मर जाओ बाहर निकालो तो হয় কমল কাট নালাগে চাও গ্লাস কাট এইখিনি কি হয় ও যতিন হা আমি ৰখি গলো এয়া গুল্লুত মাছ শিঙি মাছ ও কুচিয়া মাছ চোন এয়া শিঙি মাছ তো মাছ লৈ আমি ইয়াৰ পৰা এইফালে মাকলি চব ৰখি গ'লোঁ আৰু এইপিনে মাছ চাছ লৈ লওঁ মাছ লৈ একবাৰে যাই থাকিম আৰু লাহেকৈ পূৰা মাছ কটা হৈ আছে এতিয়া মাছ চাছ কাটি লৈ বঢ়িয়াকৈ যাম আৰু এইটো গ্লাছ কাট মাছ হয় ইয়াৰ ওজন কিমান হৈছে দাদা ওজন 2 কিলো 200 ঠিক আছে ধুনীয়াকৈ পিচ কৰি দিয়ক কিমান লৈছো হ'ব দিয়া দিয়া চেঞ্জ কৰিব লাগে কাপোৰ আহা এইটো মেইন হৈ গ'ল বিলাহী কাটি
এইপিনে চাওক মানে যতীনৰ দেউতা মানে আমাৰ দেউতা হ'ব দেউতাই মাছ ফ্ৰাই কৰি আছে তো বঢ়িয়াকৈ আৰু আমি অকণমান চব্জি কাটি মেলি কৰি দিলোঁ আৰু এওঁলোকৰ মামী আৰু মাহী আহিছে তেওঁলোকে কৰিলে প্ৰায় যোগাৰ তো আমি খুব বেছি কৰিব লগা হোৱা নাই যিখিনি কৰিব লগা আছিলে অকণমান বাকী আছিলে সেইখিনি কৰিলোঁ আৰু টুকটাককৈ তো সেয়াই আৰু তো চাই যাওক চাহ খাব লাগে আমাৰ বোৱাৰী একদম বোৱাৰী হৈ গ'ল ইয়াত আহি আহা গুনো চাহ খাব লাগে আহা বেটা মাতি আছে ককাই চাহ খাবলৈ আহা খুৰা খাওক যি খায় তো গাইজ দেখিলে চব্জি অকণমান কাট কুট কৰিলোঁ আৰু আগতে ৰেডি কৰি থৈ দিছিলে মানে আপোনালোকক জনোৱা হোৱা নাই তো ভাবিলোঁ একান্ত মানে বহি পেলাই আপোনালোকক জনাই দিম আমি কিয় আহিছোঁ মানে আমাৰ ভণ্টিৰ মানে যা যিজনী আছে মানে বৌয়েক বাক বহুতে বা বুলি মাতে বহুতে বৌ বুলি মাতে তো মানে ভনী যোৱাৰ বৌয়েকৰ এতিয়া মানে সাতমহিলী নহয় এইটো আমি এতিয়া মানে খুৱাবলৈ আহিছোঁ আৰু এসাঁজ তো তাৰ কাৰণে আহিছোঁ আৰু খুৰাহঁত আহিছে আমাৰ লগত আৰু আমি তো গাড়ী এখন ঠিক কৰি পূৰা আহি গ'লোঁ ৰাতিপুৱাই ভাবিলোঁ এক গুলিত দুচুকাৰ কৰি দিওঁ মানে কি তেওঁলোকৰ ঘৰ নলবাৰী কালাগত হয় তো ইয়াতে পূৰা মজাকৈ খানা চানা খাই ল'ম আৰু আমি বজাৰ কৰি আনিছোঁ দেখিছে আপোনালোকে আৰু এওঁলোকৰ আৰু আলহী আহিছে তো তেওঁলোকে যোগাৰখিনি কৰিছে তো আমাৰখিনি মানে আমিও অকণমান কৰি দিলোঁ আৰু তো এতিয়া ধুনীয়াকৈ খানা পিনা ইয়াতে খাই লৈ সন্ধিয়াকৈ ভাবিলোঁ নলবাৰীত ৰাস চাই যে ঐতিহাসিক ৰাস যিহেতু নলবাৰীত ৰাস মজা হয় তো ভাবিলোঁ এক গুলিত দুচিকাৰ কৰি দিওঁ তো সেইটো কাৰণে আমি ৰাতিপুৱা আহি গ'লোঁ ইয়াতে খানা পিনা খাই এতিয়া আমি ইয়াৰ পৰা গুচি যাম নলবাৰী ৰাস চাবলৈ তো আৰু ৰাসত কি চাওঁ কি কৰোঁ গোটেই দেখুৱাম আপোনালোকক তো ভিডিঅ'টো ইণ্টাৰেষ্টিং হৈ আছে কণ্টিনিউ স্কিপ নকৰাকৈ চাই যাব আৰু ইয়াতে কি কৰিলোঁ এইটো দেখা পালে আৰু কি কৰিব এইটো দেখা পাই থাকিব লাহে ধীৰে দেখছি এবাৰ নাই পিটন দিব এতিয়া টেঙা খাওঁতে নিমখ চাচোন কিমান লৈছে গুণো বহুত দুষ্ট হৈ গৈছা ন কি পাইছা জুলুকা আমাৰ টুকটুকে কোৱাৰ নিচিনা জুলুকা পাইছা দাদা নাখায় নাখায় বোলে টেঙাৰ জুতি লৈছো ভাত খোৱাৰ আগত বেছিকে খোৱা তোমালোকে শুনিছা বা মাংস কেইটা পাতি লৈছা দিয়া খোৱা এতিয়া আমি ভাত খাম আৰু পিনে চাওক দালি চব্জি খাৰ মাংস মাছ বঢ়িয়াকৈ খানাটো ৰেডি হৈ গ'ল তো খাই পিনি লওঁ তাৰপিছতো ৰাস চাবলৈ যামেই কিন্তু এই ভিডিঅ'টো আপোনালোকে ৰাসৰ ভিডিঅ'টো আজিয়ে নাপায় কাৰণ যিহেতু ভিডিঅ'টো অলৰেডি দীঘল হৈছে আৰু বহুত দীঘলীয়া হৈ যাব তো নেক্সট ভিডিঅ'টো আপোনালোকে ৰাসৰ পাব তো মজাকৈ চাই যাব আৰু এই ভিডিঅ'টো আপোনালোকে ভাল পালে চাগে আশা কৰোঁ তো আজিলৈ টাটা বাই বাই